আজি মই আপোনালোকক এটা গুৰুত্বপূৰ্ণ কথা কম। কথাটো এবাৰ নহয়, দুবাৰ নহয়, আপোনালোকে 10 বাৰ ভাবি চাব কথাটো সঁচা নে মিছা। ধৰি লওক এটা লটাৰী খেল আছে, য'ত প্ৰাইজ মানি 10 লাখ টকা। সেই লটাৰীটোত যদি মই টিকেট কাটো আৰু আপুনি নাকাটে, তেনেহ'লে আপোনাত কৰি মোৰ পোৱাৰ চান্স বহুত বেছি, 100% বেছি। কেনেকে? কাৰণ সেই লটাৰীটোৰ টিকেট মই কিনিছো আৰু আপুনি কিনা নাই। গতিকে মই হয়তো পাব পাৰো বা নাপাব পাৰো, দুটা 50-50 চান্স আছে, কিন্তু আপোনাৰ কাৰণে চান্স 0। ঠিক একেদৰে যদি ষ্টক মাৰ্কেট, FD বা LIC হওক, যদি মই মাহে মাহে 1000 হওক, 500 হওক, 2000 হওক টকা জমা কৰি থৈ যাওঁ, তেনেহ'লে আজিৰ পৰা 10 বছৰ পিছত হয়তো মোৰ হাতত 5 লাখ বা 10 লাখ টকা জমা হোৱাটো সাধাৰণ কথা আৰু জমা হ'ব। কিন্তু আপুনি যদি আজি সেইটো ষ্টেপ নলয়, 500 বা 1000 টকা দি পেলাই আজি যদি সেইটো ষ্টেপ নলয়, তেতিয়াহ'লে 10 বছৰ পিছত আপোনাৰ হাতত জমা ধন সেই শূন্য। কথাটো এবাৰ ভাবি চাব। মই জানো মোৰ ভিডিঅ' চোৱা 90% বা 99% মানুহৰে আৰ্থিক অৱস্থা প্ৰায় একেই। কোনো মানুহে কোনো ইনষ্ট্ৰুমেণ্ট ইউজ নকৰা কৰি, মিউচুৱেল ফাণ্ড হওক, LIC হওক বা FD হওক ইউজ নকৰা কৰি ঘৰত পইচা জমা কৰিব নোৱাৰে। গতিকে আপুনি হয়তো ভাবিছে আপোনাৰ লগত পইচা কম, এতিয়া জমা নকৰোঁ, পিছত জমা কৰিম। কিন্তু আপুনি যদি আজি 500, 200, 1000 কম এমাউণ্টৰ পৰা জমা কৰি যায়, তেনেহ'লে আজিৰ পৰা 10 বছৰ পিছত হয়তো আপোনাৰ হাততো 10 লাখ, 20 লাখ বা 50 লাখ টকা জমা হোৱাৰ সম্ভাৱনা থাকিব। কিন্তু আজি যদি আপুনি জমা নকৰে, আজি যদি আপুনি 500 টকা বা 1000 টকা সৰু বুলি ভাবি পেলাই যদি জমা কৰি নাযায়, তেনেহ'লে 10 বছৰ পিছত আপোনাৰ হাততো একো ৰৈ নাযায়। কথাটো এবাৰ নহয় 10 বাৰ ভাবি চাব। মই সঁচা কৈছো নে মিছা কৈছো। আশা কৰিছো বুজি পাইছে। যদি বুজি পাইছে কমেণ্ট কৰিব, লাইক কৰিব, নহ'লে ভিডিঅ'টো আৰু এবাৰ চাব। ধন্যবাদ।